আমুকি ঘৰ চুৰ কৰি দিম বাপেকে চুৰ কৰিবলৈ আমুকি ঘৰহে পালি ইয়াতো নাই মানে কেনি জানো গ'ল আৰু কোন কাটলৈ যায় মই এই কামুৰটো মাৰিলে হত ও মই কাৰ পানী খোৱা পুখুৰীটো পিং ঢালিছিলো মোৰ যে ঢেকিটো দিবলেহে খালি নাই ইয়াতো নাই বাপেকে অথনিয়ে পা বিচাৰি মই হাইৰাং হৈ গৈছো ইয়াতো নাই দেখোন মানে কালিলৈকে চেৰা পিঠা খুন্দি থকা ঢেকিটো আজি নাই বুলিয়ে নাই এ ডম্বৰু পুতেকে খাটাং হয় তাক মই গুৰি দাঁত পেলাইছো বাম মোক কৰি কিনা কৰিবি তোৰ হে ভেটি টানাও গজিবা তোৰ মোৰ খগুনে থাকিব যিখন হাতেৰে দিছিলি সেইখন হাত গুৰিতে থাকিব মালতীৰ মাক কি হলনো বিহুৰ দিনাই কাক গালি পাৰিছ ঢল পোৱালৈকে আমাৰ মেজিখনত নাচি থকাকে মানে আমাৰ উজু ককাৰ দিনা ঢেকিটো লৈ গ'ল হাঁহি দেখুৱাবলৈ আহিছ তোৰ পুতেৰৰ বাহিৰে এই কামটো আৰু কোনেও কৰিব নোৱাৰে বছৰকা বিহুৰ দিনা মোৰ ল'ৰাটোক বদনাম দিছে হাত মুঠি খাই শুই থকা ল'ৰাটোৱে কেতিয়া তোৰ ঢেকিটো চুৰ কৰিলে হয় দে ফাঁকি কথা ক'বলৈ আৰু মাত নাপালি যদি তোৰ লগতে শুই আছিল মোৰ মেজিজনত বিহু মাৰি থকাটোনো কোন আছিল মই কেনেকে জানো নাজানো তো কেনেকে জানিবি পুতেৰক চুৰ বুলি ক'লো যে লাজ পালি আকৌ বিহু দিনা তই মোক লাজত ধৰি কথা ক'লি ক'লো কি হ'ল তাতে তোৰ কথা যদি এখেতক লগাই দিওঁ তোক ভালছে হেকা দিব বাপেকে হেৰি শুনিছেনে তোৰ কি এনেকে মোক ভাত পানী খাই দেখোন শুই থকা ল'ৰাটো সেইফালৰ পৰাই দেখোন আহি ওলালে মই ক'লে বিশ্বাস নকৰ নহয় তই মোৰ ওচৰৰ পৰা কেতিয়ানো উঠি গলি নৰকি মোৰ ঢেকিটো ক'ত থলি ক কি কথা ক'ব লাগিছে মইতো যোৱা ৰাতি এইখন গাঁৱত থকাই নাই কালি নদীৰ ইপাৰলৈ গৈ ভোজ ভাত খাই এতিয়াহে উভতি আহিছো মই গোসাঁই মই কতে মৰো মাক পিতেক দুটাই ফাঁকি দিয়ে তহঁতক কেনেদৰে এৰা নহ'ব এতিয়াই মই গাঁও বুঢ়া ওচৰলৈ গৈ তহঁত দুটাকে একেকাত দিব লাগিব যোৱা গাঁও বুঢ়াই আমাক একোডাল কৰিব নোৱাৰে কি হ'ল তহঁতৰ বিহুৰ দিনাখন ইমান চিঞৰ বাখৰখন লগাইছ হ'বনে কিডাল আছে তোমাৰ পুতেৰে মোৰ দিনটো চুৰ কৰিলে শুনিছেনে তাই কথা এইটো কথালৈ তাই সেইবোৰ চুলি ধৰিছেহি তই চুলি ধৰিছিলি নে মই চুলি ধৰিছিলো বিহুৰ দিনাই মিছা কথা ক'বলৈ আহিছ শুনিছে তাই কথা হ'ব সঁচা কোন মিছা মইহে জানো তোমাৰ ঢেকিটো মোৰ ল'ৰাই চুৰ কৰা নাই তেনেহ'লে কোনেনো চুৰ কৰিলে মোৰ ঢেকিটো চুৰ কৰিছিলো মই মিছা কথা নহয় তোমাৰ ঢেকিটো ময়ে চুৰ কৰিছিলো আচলতে ভোগালীৰ দিনা চুৰ কৰাটো পূৰ্বপুৰুষৰ পৰা চলি অহা এটা পৰম্পৰা আৰু এই পৰম্পৰাটো ৰাখিবলৈ গৈহে মই আপোনাৰ ঢেকিটো চুৰ কৰিছিলোঁ কিন্তু ঢেকিটো মই ঘৰলৈ অনা নাই আপোনাৰ বাৰীৰ পুখুৰীটোতে ৰছী এডাল লগাই ঢেকিটো বান্ধি থোৱা আছে বাকলে এই পৰম্পৰা ৰাখিবলৈ গৈ মোৰ মানুহটোহে চুৰ হৈছে পালে ময়ো পালো তুমি আকৌ কি পালা কি পাম আকৌ ঢেকি চোৰটো হয় এয়া মাথো এক উদাহৰণহে
ভোগালী উৰুকাৰ নিশা বহু লোকে এই পৰম্পৰা ৰক্ষা কৰিবলৈ গঞা ৰাইজৰ অনিষ্ট সাধন কৰে আৰু চুবুৰীয়াৰ মাজত কণ্ডলৰ সৃষ্টি কৰে। আমি আপোনালোকক অনুৰোধ কৰিছোঁ গঞা ৰাইজৰ ক্ষতি হোৱা বা হাই কাজিয়াৰ সৃষ্টি হোৱাকৈ এই উৰুকাৰ নিশা কোনো কাম নকৰিব, কাৰণ এয়াই হ'ল আমাৰ অতি আদৰৰ ভোগালী বিহু।